নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ আজি এটা বিশেষ কথা ক'ব বিচাৰিছো আপোনালোকক আৰু আজি ভিডিঅ'টো একেবাৰে সৰু ভিডিঅ' আৰু এটা সৰু ইনফৰমেশন আজি আপোনালোকক দিব বিচাৰিছো আৰু আপোনালোকে হয়তো মোৰ থাম্বনেইলখন চাই গম পাইছে যে আজি ভিডিঅ'টো মই কাৰ ওপৰত বনাবলৈ গৈ আছো বা কি কথাক লৈ বনাবলৈ গৈ আছো আমি সকলোৱে জানো যে অসমৰ আটাইতকৈ দীঘলীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট আৰু আজি আমি কথা পাতিম বেহাৰবাৰী আউটপোষ্টৰ ওপৰত কিন্তু আজি কথাটো বেহাৰবাৰী আউটপোষ্টৰ ওপৰত নহয় বেহাৰবাৰী আউটপোষ্টৰ এটা বিশেষ চৰিত্ৰ মণিবৰ ওপৰত আৰু মণিবৰ ওপৰত কেনেকুৱা ধৰণৰ কথা পাতিম আৰু চাওক আগন্তুক দিনত আপোনালোকে বেহাৰবাৰী আউটপোষ্টত দেখা নাপায় মণিবৰ কিয় কৈছো কথাটো ভালদৰে শুনক চাওক অসমৰ আটাইতকৈ দীঘলীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট আমি সকলোৱে জানো আৰু বেহাৰবাৰী আউটপোষ্টৰ বিশেষ দুটা চৰিত্ৰ কে আৰু মোহন কেইদিনমানৰ আগতে তেওঁলোকে বেহাৰবাৰী আউটপোষ্টৰ পৰা ওলাই আহিছিল আৰু বেহাৰবাৰী আউটপোষ্টৰ পৰা ওলাই আহি এখন নতুন ধাৰাবাহিক তেওঁলোকে বিয়লিৰ বৃন্দাবন আৰম্ভ কৰিছিল আৰু বিয়লিৰ বৃন্দাবন এতিয়াও তেওঁলোকে কৰি আছে আৰু তাৰ পিছত আজি পৰা আকৌ কেইদিনমান আগতে আমি সকলোৱে জানো যে বেহাৰবাৰী আউটপোষ্টৰ আৰু এটা বিশেষ চৰিত্ৰ জনপ্ৰিয় চৰিত্ৰ এছআই ছাৰ উৰুফে প্ৰীতম খাৰঘৰীয়া উৰুফে প্ৰীতম বৰুৱা আৰু প্ৰীতম বৰুৱা ছাৰ বেহাৰবাৰী আউটপোষ্টৰ পৰা কেইদিনমান আগতে ওলাইছিলে আৰু ওলাই অসমৰ ধাম্যবান নাট্য জগতৰ আঠশাৰী নাট্য দল কহিনুৰ থিয়েটাৰত তেখেতে এতিয়া অনুষ্ঠান কৰিছে আৰু যিখন কহিনুৰ থিয়েটাৰত আমাৰ ঋষভ দা আছে মৰমৰ জনপ্ৰিয় অভিনেতা ঋষভ দাও আছে আৰু গতিকে কহিনুৰ থিয়েটাৰত আহিছে প্ৰীতম বৰুৱা উৰুফে প্ৰীতম খাৰঘৰীয়া আৰু এতিয়া কথা ক'বলৈ বিচাৰিছো বেহাৰবাৰী আউটপোষ্টৰ এটা বিশেষ চৰিত্ৰ মণিবৌ আমি সকলোৱে জানো যে মণিবৌ উৰুফে পাপৰি বৰাৰ পৰা এটা বিশেষ কথা ক'ব বিচাৰিছো আপোনালোকে আৰু আগন্তুক বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনত পাপৰি বৰাৰ চৰিত্ৰ অৰ্থাৎ মণিবৌৰ চৰিত্ৰ আৰু দেখা নাপায় কিয় কৈছো মণিবৌ 2025 আৰু 26 নাট্যবৰ্ষত ৰাজধানী থিয়েটাৰৰ মঞ্চত চুক্তিপত্ৰ হৈছে আৰু মণিবৌয়ে যাব ৰাজধানী থিয়েটাৰলৈ ৰাজধানী থিয়েটাৰত তেখেতৰ চুক্তিপত্ৰ হৈছে আগন্তুক দিনত তেখেতে যি বেহাৰবাৰী আউটপোষ্টৰ ৰাইজক যি মৰম দিলে যি মৰম বুটলিবলৈ সক্ষম হ'ল ৰাইজৰ সহায় সহযোগিতা পাবলৈ সক্ষম হ'ল এইবাৰো তেখেতে মানে অহা বছৰলৈকে যাব ৰাজধানী থিয়েটাৰৰ মঞ্চত আৰু ৰাজধানী থিয়েটাৰৰ মঞ্চতো গৈ আমি আশা কৰোঁ যে পাপৰি বৰাই ৰাজধানী থিয়েটাৰৰ মঞ্চত গৈ কেনেও যাতে ৰাইজৰ সমাগম ঘটাব পাৰে ৰাইজৰ মৰম বুটলিব পাৰে তাৰে আমি কামনা কৰিছোঁ আৰু পাপৰি বা মোৰ ফালৰ পৰা আপোনালৈ বহুত শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো এইখিনিয়ে ক'ব লগা আছিলে এটা সৰু ইনফৰমেশ্যন আজি আপোনালোকক দিব বিচাৰিছিলোঁ আৰু এটা বিশেষ কথা কৈ দিওঁ যে মোৰ যাদু থিয়েটাৰৰ কাম কৰি আছোঁ মোৰ যাদু থিয়েটাৰ নেক্সট ভিডিঅ'ৰ পৰা আপোনালোকে মোৰ যাদু থিয়েটাৰৰ কেনেকুৱা ধৰণৰ কাম কৰি আছোঁ বা কি বনাইছোঁ আপোনালোকে মোৰ যাদু থিয়েটাৰৰ মঞ্চত কেনেকুৱা ধৰণৰ মেজিক দেখা পাব তাৰে ওপৰত কিছুমান ভিডিঅ' লৈ আহিম আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো ইমানে আছিল যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং আৰু এটা বিশেষ কথা ক'ব বিচাৰিছোঁ পাহৰি গৈছিলোঁ আচলতে এইটো কথা নক'লে মোৰ বেয়া হ'ব এইটো তো চাওক আপোনালোকে মোৰ চেনেলটো যদি চাই 4000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰা দেখা পাব মোৰ চেনেলটোৱে অতিক্ৰম কৰিলে 4000 ছাবস্ক্ৰাইবাৰ তো সকলোকে মোৰ ফালৰ পৰা বহুত থেংক ইউ ছ' মাছ আই লাভ ইউ মই বহুত আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰি আছোঁ ইমানখিনি মৰম দি আছোঁ আৰু সেই হিচাপে আপোনালোকেও লাহে মোক মৰম দিবলৈ আৰম্ভ কৰিছে গতিকে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেদৰে ছাপোৰ্ট কৰি যাওক 4000 পৰা যাতে 4 লাখ অতিক্ৰম কৰিব পাৰোঁ সেইখিনি আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই